তো হেল্ল' কি খবৰ বন্ধু বান্ধৱীসকল। আজি অলপ ভাবিলোঁ মটৰ ব্লগ নিচিনা কৰোঁ, আপোনালোকৰ ডিগবৈখনেই দেখাওঁ। অলপ বৰ্তমান আছোঁ ডিগবৈ চাৰিআলি। আজি অলপ ডিগবৈ থাৰ্মেলত অলপ কাম আছিলে, তাকে আহিলোঁ অলপ। এয়া ডিগবৈ চাৰিআলি ৰেলৱে ক্ৰচিংটো। তাৰপিছত এয়া দেখিবলৈ পাইছে আপোনাৰ ফৰেষ্টৰ অফিচ। সেয়া এইটো হৈছে ফৰেষ্টৰ অফিচ। এইফালে আছে মোৰ সপোনৰ গাড়ীখন থাৰ। কি ধুনীয়া লাগে ন থাৰখন, কেতিয়াবা ল'ম বুলি ভাবিছোঁ। এয়া কিনাৰে কিনাৰে আছে চব্জি বজাৰ, আইচক্ৰীম। গৰম দিন আহিছে, লাহে লাহে আইচক্ৰীম খাব লাগিব দেই। তাৰপিছত এয়া ইফালে যায় মাৰ্ঘেৰিটা ফালে। ডিগবৈৰ পৰা মাৰ্ঘেৰিটা যাবলৈ হ'লে এইটো ৰাস্তাৰে। এইটো কি জানো বনাই আছে, বৰ ওখ, ধুনীয়া লাগে। জেগাবোৰ অলপ ধুনীয়াকৈ বনাইছে। IOC অইল মিলি বহুত ধুনীয়া ধুনীয়া বস্তু বনাই আছে। ইফালে ছাইডত দিকে গাহৰি মাংস। এতিয়া পাম ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয় স্কুলখন। এইটো ৰাস্তাটো যায় দুলীয়াজান ফালে। এয়া হৈছে ৰাষ্ট্ৰীয় বিদ্যালয়, এয়া হৈছে ড্ৰাইভিং কোচিং চেণ্টাৰ হয়। এই ৱালবোৰ যে দেখিছে ছাইডত, চব IOC হয়। লগত আছে বন্ধু নাম। এতিয়া পামগৈ আমি ডিগবৈ শ্মশানখন। এয়া হৈছে ডিগবৈ শ্মশানৰ কালী মন্দিৰ। পাৰ হৈ আহিলোঁ। এতিয়া মই পঢ়া আপোনাক কলেজখন দেখাম। মই ডিগবৈ কলেজত পঢ়া। এইফালেৰে যায়, এইফালে গলিটো দেখিছে ন, এইফালে যায় ডিগবৈ কলেজ। কেতিয়াবা আপোনালোকক দেখাম বাৰু কলেজখন ভালকৈ। বৰ্তমান আমি থাৰ্মেল গৈ আছোঁ ডিগবৈ। বন্ধুসকল, আপোনালোকে মটৰ ব্লগ চাই কেনেকুৱা পায় জনাবচোন। আজি ভাবিলোঁ অলপ মটৰ ব্লগেই কৰোঁ, আপোনালোকে নিশ্চয় ভাল পাব বুলি মোৰ আশা থাকিলে। এয়া হৈছে এইফালে ডিগবৈ হাইস্কুল। ডিগবৈত কেইবাখনো হাইস্কুল আছে। এয়া দেখিবলৈ পাইছে ডিগবৈ হাইস্কুল। তাৰপিছত আমি পাম এইফালে অলপ আগলৈ গৈ DFO অফিচটো আছে। স্পীড ব্ৰেকাৰবোৰ বৰ ডাঙৰ ডাঙৰ এইটো দুলীয়াজান ৰাস্তাত যায়, অইলৰ গাড়ীবোৰ গৈ থাকে যে। এয়া হৈছে DFO অফিচ। এয়া ভালকৈ দেখাই দিছোঁ আপোনালোকক। তাৰপৰা এয়া হৈছে DFO বাংলো। দেখালোঁ নহয়, আপোনালোকে দেখিলে চাগে। অলপ আগলৈ গৈ কিনে থাৰ্মেলখন পাম আৰু থাৰ্মেলত অলপ বিল চিল দিব আছিলে এই মাহৰ। আমাৰ দুটা ঘৰ যে, দুটা বিল আহে আৰু দুটা বিল দিব লাগে। তাকে আহি পাই গ'লোহি ডিগবৈ থাৰ্মেল। এয়া আপোনালোকে দেখিবলৈ পাইছে কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, অলপ ভঙা চিঙা কৰি আছে। থাৰ্মেল হয় এয়া। মোৰ বন্ধুজনো ইয়াতে কাম কৰে, সেইকাৰণে তাৰ লগতে আহিলোঁ অলপ সহায় হ'ব বুলি। এতিয়া থাৰ্মেলৰ পৰিৱেশটো আপোনালোকক অলপ দেখাওঁ। এয়া দেখিবলৈ পাইছে ডিগবৈ থাৰ্মেল। এইবোৰ কোৱাৰ্টাৰবোৰ আছে থাৰ্মেলৰ মানুহবোৰে। এয়া থাৰ্মেল। আচ্ছা বন্ধুসকল, টাটা বাই বাই। চাই থাকিব এনেকৈ।